চাওক ৰাইজ, মই এই তিলৰ মাজত আছোঁ। এই তিলৰ গাছ এগিলাখান কি ধুনীয়া তিলৰ খেতি কৰিছে। মই এটা এই নদী পাৰত আছোঁ, মই পাগল দিয়া নদী পাৰত আছোঁ। এটা ধুনীয়া খেতি কৰিছে তিলৰ খেতি। মই মানে একদম মোৰ মনটো ৰখেই নলিলাক যে তিলৰ খেতি চৰ কাৰণে। এই চাওক, এই কি ধুনীয়া তিল। আৰু বেলেগ বেলেগেও খেতি কৰি আছে ইফালে, বেলেগ বেলেগ খেতিও আছে ইফালত দেখি। মানে ধুনীয়া আৰু বহুত কষ্ট কৰে। এই যাৰ বস্তিত সোমাইছোঁ মই, নাটো গোটাই এই কৰিয়ে চলি আছে পৰিয়ালটো। বন্ধুসকল চাই লওক আপোনালোকে। আৰু এই ইমান কষ্ট কৰি কেনে এই ধান খেতি কৰিছে, এই মাজতে যে বতাহ দিলাক অলপমান, এই বতাহ দিয়াৰ কাৰণে ধানগিলা গোটাই পৰি গৈছে। এইগিলা গোটাইগিলা নষ্ট হৈ গ'ল। এই কলৰ খেতিও আছে, কলৰ খেতিও মই দেখাম আপোনালোকক। আৰু নেক্সট আকৌ ভিডিঅ' বনাম মই ইয়াতে, আৰু মই এটা ভিডিঅ' বনাম। এই ভিডিঅ' বনাই কেনে মই আপোনালোকক দেখাম। এই খেতি কৰি কেনে ইয়াতে ৰেষ্ট লয়। ইয়াতে যেতিয়া ভাগৰ লাগে নহয়, ভাগৰ লাগিলে ইয়াতে ৰেষ্ট লয়। এইটো চাংঘৰ আছে, ইয়াতে টিফিন খাই। যদি বতাহ বৰষুণো দিয়ে, এই ঘৰটোৰে আশ্ৰয়। তাৰমানে এই ঘৰটোতে মই একবাৰ বহি লওঁ ইয়াতে, এই ঘৰটোতে আশ্ৰয় লয়। তাৰমানে এই ঘৰটোৰ ভৰসাতে তাৰমানে এই খেতিখন ৰখি থাকে। যদি বতাহ বৰষুণো দিয়ে, কিবাও দিয়ে, তাৰমানে এই ঘৰটোৱে তাৰমানে বচাব লাগিব। আৰু তাৰমানে যদি বহুত আজিকালিতো বতাহ বৰষুণ কিবা কিবি দিয়ে থাকে, দি থাকিলেও এই ঘৰটোতে তাৰমানে আশ্ৰয় ল'ব লগা হয়। চাই লওক এই ঘৰটো, এনেকৈ মানে খেতি কৰি চলি আছে মানুহখিনি। আৰু এই চাই লওক, ইফালে চাই লওক, গোটেইগিলাখান খেতিগিলাখান কৰি আছে। আৰু কিন্তু মানুহগিলাখানে বুজি নাপায়, যেনেকৈ সেনেকৈ গৰুগিলাখান এৰি গৰুগিলাখান এৰি কেনে এই মানে দুনিয়াৰ খেতিগিলাখান নষ্ট কৰি পেলায়। এইগিলাখান গোটাই এইগিলা তিলৰ খেতি, ইফালেও আছে তিলৰ খেতি। এইগিলা গোটাই তিলৰ খেতি। এনেকৈ ইয়াতে মুঠতে চব পায় আৰু, গম পাইছেনে? চব অলপ অলপকৈ চব খেতি কৰিছে, চব খেতি আছে তাৰমানে। এইগিলা এই লাও, অৰহি, নেমু টেঙা, এই নেমু টেঙাৰ বাগান সেইখন এইফালত দেখি, এই নেমু টেঙাৰ বাগান চাই লওক ইফালে। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মই, এই যে বস্তিটোত যে খেতি কৰে, ইয়াতে কিন্তু পানীৰ ব্যৱস্থাটো ইয়াতে ওচৰত নাই। ইয়াতে পানীৰ ব্যৱস্থাটো ওচৰত নাই। পানীৰ ব্যৱস্থাটো আপোনাৰ এইটো পুখুৰী দেখিছেনে? অলপ দূৰ আছে, কেমেৰাৰ কাৰণে আপোনালোকে ওচৰ বুলি ভাবছে, কিন্তু অলপ দূৰ আছে। সেই দূৰৰ পৰাই পানী আনি কেনে ইয়াতে খেতি কৰে। এইগিলাখান জেগা যে দেখা পাইছে, আৰু এইগিলাখানতো খেতি কৰিব, এইগিলাখানত খেতি কৰিব, ট্ৰেক্টৰ মাৰিব, এইগিলাখান খেতি কৰিব। তাৰমানে এতিয়া অলপমান বতৰটো অলপ ভাল হ'ব লাগিবতো, তাৰে কাৰণে খেতি আৰম্ভ কৰা নাই। চাই লওক এইগিলাখান কি ধুনীয়া জেগা। খেতিটো কৰা জেগা আৰু ইয়াত থাকি কিবা ভাল লাগে আমাৰ। ইমান ভাল লাগছে থাকি কেনে, তাৰমানে পৰিৱেশটো সুন্দৰ, এই গছ গছনিত কিবা। আৰু ইয়াৰে খেতিয়কগিলাখানে থাকি বহুত ভাল পায়। আৰু ৰাতিপুৱাই ওলাই আহি কেনে ভাতচিবিলাক লীন থাকে এই খেতিৰ মাজত, থাকি বহুত ভাল পায়। মই আচলতে এতিয়া বৰ্তমান কাকো লগ পোৱা নাই মই বৰ্তমান। কাৰো মই তাৰমানে অনুমতি নলৱাকৈ আহিছোঁ কাকে, অনুমতি নলৱাকৈ আহিছোঁ। নলৱাকৈ অহাৰ কাৰণে মানে হয়তো কোনোবা কিবা কৈ নেকি, নক'বও পাৰে হয়তো। কিন্তু কথাটো হৈছে কি, কাৰোবাক লগ পালে ভাল হৈছিল, কিন্তু কাকো লগ নাপাম চাগে। মই লগ পালে ভাল হৈছিল। এই চাই লওক এইগিলাখান গোটাই। এইফালে জিকাৰ খেতি আছে, জিকা খেচ, এইগিলা জিকা খেচ গোটাই বা পানী গোটাই। ৰ'ব, পিছলা পৰি গ'লোঁ হয় এতিয়া, মই গম পাইছি না। আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি কেনে আহিছোঁ। এই কি ধুনীয়া শাকৰ খেতি, কি ধুনীয়া। এতিয়াতো শাক আচলতে হোৱাৰ সময় নহয়, তথাপিতো হৈছে এইগিলাখান। ইয়াতে এই কাতি বিহুৰ দিনাখনে ঠগি দিছে, ইয়াতে চাকি জ্বলাইছে। এইগিলাখান কিন্তু আছে, এইগিলাখানত পূৰা গুৰুত্বটো আছে। কষ্ট যথেষ্ট কৰে, ভগৱানকো বিশ্বাস কৰে, লগতে এই ধানৰ খেতি কি ধুনীয়া খেতি। এতিয়া মানুহখিনি বুজি পালে ভাল হয়। আৰু এই গৰু ছাগলগিলাখানক অলপ যাতে কৰি ৰাখে। ইয়াতে এই আনাৰসৰ খেতি আছে, এই আনাৰস কিছুদিন পিছত চাফা কৰি দিব। এই আনাৰসৰ খেতিগিলাখান পোখা দি আছে, এইগিলাখান আনাৰস, এইগিলা চাফা কৰি দিব। পিছত চাফা কৰি দিয়াৰ পিছত এতিয়া আনাৰস আৰু লাগিবা ধৰিব। বোধহয় ক'ৰবাত লাগছি, তথাপিও বেছি জংঘল আছে না, মই নাযাওঁ বাৰু। বেছি জংঘল আছে, মই নাযাওঁ। এই হালধি, এইগিলাখান হালধি। ইয়াতে আৰু কিবা বেলেগ খেতি কৰিব আৰু, তাৰমানে এইগিলা গোটেই হালধি বহুত আছে, কিন্তু বহুত হালধি খেতি আছে।
এই এনেকৈ কিবা জৰি টানি লৈছে, এই জৰি টানি লৈছে কিবা এনেকৈ সমানকৈ এইগিলাখান কিবা খেতি কৰিব আৰু না দিছে কিবা মই গম নাপাওঁ। খচি খচি আহিছোঁ, কিন্তু দেখা পালে মোক ৰামবিটেন দিব। এইগিলা খচি খচি আহিছোঁ মই, তাৰমানে খচি খচি আহিছোঁ মানে নেমু টেঙাখিনি দেখাম। এই নেমু টেঙাখিনি ইমান ভাল লাগছে, তাৰমানে এই নেমু টেঙাখিনি আপোনালোকেও চাই ভাল লাগিব। তাৰমানে নেমু টেঙাৰ বাগান কেনাহান কি কথা কি বাতৰা আপোনালোকে নাজানে যদি কিনি আনে বজাৰৰ পৰাই। এইগিলা নেমু টেঙা, এইগিলা গোটাই নেমু টেঙা, এইগিলা নেমু টেঙা এনেকৈ লাগি আছে, এইগিলা লাগি আছে এনেকৈ, এইগিলা লাগি আছে গোটেই নেমু টেঙা এইগিলাখান। আৰু আপোনালোকক চাব মই কওঁ, এই চেগুন গামেৰি বহুত আছে। আচৰিত দিছোঁ মই বস্তিটোক আহি, বাপৰে বাপ, সাংঘাতিক বস্তি এইটো, সাংঘাতিক। ঠিক আছে, আপোনালোকক মই আৰু পিছত লগ পাম, নেক্সট ভিডিঅ'ত আকৌ লগ পাম মই। মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে এই যে ৰঙা ঘৰটো থাকে যে, এই ৰঙা ঘৰটো আপোনালোকে টিপি দিব। তাতে এটা খাঞ্চিও থাকে, সেই খাঞ্চিটোও টিপি দিব। দিয়ক, জয় হিন্দ।